हेलो फ्रेंड्स, वेलकम टू माय चैनल। সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কলেৰে বনোৱা এটা খুব ধুনীয়া সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব। বলক মই এই ৰেচিপিটো আপোনালোকক কেনেদৰে বনাইছোঁ অকণমান দেখুৱাই আছোঁ। ইয়াৰ কাৰণে প্ৰথমে মই কাপ এটাত অকণমান লৈ লৈছোঁ কুহুমীয়া গৰম পানী, আৰু এতিয়া মই ইয়াত দি দিম 2 চামুচ চেনি, আৰু মই চেনিখিনিও ভালদৰে মিক্স কৰি ল'ম। আনফালে মই পাত্ৰ এটাত 1 কাপ লৈ লৈছোঁ ময়দা, আৰু সেই কাপটোৰ জোখেৰে আধা কাপ লৈ লৈছোঁ আটা, আৰু এতিয়া মই ইয়াত অকণমান দিম নিমখ, আৰু এইখিনি মই এতিয়া হাতেৰে ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াত 1 চামুচ ৰিফাইন তেল দি লৈছোঁ, আৰু সেইখিনিও মই হাতেৰে ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিছে আটাখিনি ডো বনাবৰ বাবে ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত চেনি পানীখিনি দি ভালদৰে এটা ডো বনাই ল'ম। এয়া ডোটো ৰেডি হৈ গৈছে। এতিয়া মই এটা ঢাকনি দি 10 মিনিটৰ বাবে এনেদৰে ৰাখি দিম। আনফালে মই 2টা কল লৈছোঁ, আৰু কলকেইটা মই এনেদৰে কাটি লৈছোঁ। মই দেখুৱাৰ ধৰণে আপোনালোকে কাটি ল'ব। এয়া দেখিছে 10 মিনিট পাছত ডোটো ৰেডি হৈ গৈছে। মই এবাৰ ভালদৰে হাতেৰে মুঠি লৈছোঁ। এয়া দেখিছে। এতিয়া মই এনেদৰে হাতেৰে প্ৰেছ কৰি দিছোঁ ডোটো। আৰু এতিয়া মই এখন চাকুৰ সহায়ত এনেদৰে সৰু সৰুকৈ কাটি ল'ম। এতিয়া মই এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ লাড্ডু কৰি লৈছোঁ। এয়া দেখিছে। এতিয়া মই এটা এটা লাড্ডু এনেদৰে বেলি ল'ম। কিন্তু বেলাৰ চিষ্টেমটো দেখিছে আপোনালোকে, ঠিক দীঘলীয়া আকাৰত এনেদৰে বেলি ল'ব, ঘূৰণীয়া হ'ব নালাগে। আৰু এতিয়া মই এটা এটা কলৰ পিচ এনেদৰে দি ল'ম, আৰু এইখিনি ফল্ড কৰি যাম, আৰু এটা এটা এনেদৰে ধুনীয়াকৈ শ্বেপ দি যাম। ঠিক একে পদ্ধতিত মই এতিয়া আটাইখিনি ধুনীয়াকৈ বনাই ল'ম। এতিয়া মই গেছত পেন এখন উঠাই দিছোঁ, আৰু পেনখন অকণমান গৰম হোৱাৰ পাছত মই ইয়াত দি দিছোঁ ৰিফাইন তেল। এয়া দেখিছে। আৰু ৰিফাইনখিনিও মই অকণমান গৰম হ'ব দিছোঁ, আৰু এতিয়া মই এইকেইটা দি দিছোঁ তেলত। আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়াম ৰাখিব। বহুত বেছি গেছটো বঢ়াই নিব, নহয়তোবা জ্বলি যাব পাৰে। আৰু এইখিনি মই এতিয়া ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি ধুনীয়া গল্ডেন ব্ৰাউন হৈছে, গতিকে মই এটা পাত্ৰত উঠাই লৈছোঁ। এনেদৰে মই আটাইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া মোৰ আটাইখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এয়া দেখিছে ইমান ধুনীয়া হয়, আৰু খাবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া। আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্টৰ জৰিয়তে ক'বলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।